ঐ এইটো হ'ল আৰু মেইনটেইন পাম্পৰ পৰা TDS বাইপাছ ঠিক আছে কিন্তু আপোনাক কিবা ভুল হ'লে মোৰে কামত আহি যাব চাব পায় না তাৰপিছত এইটো খুলিবলৈ হ'লে এই ক্লিপটো আপুনি ওপৰলৈ উঠাই ল'ব এই ক্লিপটো অলপ মানে দেখুৱাই দিলোঁ এইটো ক্লিপটো ওপৰলৈ উঠিলে পাইপডাল খোল খাই আহিব ঠিক তেনেদৰে খোলা আছে তেনেকৈ উলিয়াই দিম এইটো হ'ল প্ৰি আৰু কাৰ্বন ফিল্টাৰ ঠিক আছে কাৰ্বন ফিল্টাৰ এফালে ইনলেট এইটো আউটলেটটো গৈ সোমাব আমাৰ 2 নম্বৰ ফিল্টাৰটোত এই পাইপডাল খোল খাই ল'ব নেকি এইটো কেঁচি দিয়া আছে ঠিক আছে এইটো কাৰ্বন ফিল্টাৰ এইটো হ'ল এইটোৰ পৰা ওলোৱাডাল বাইপাছ এইটো চেডিমেণ্টত গৈছে ঠিক আছে চেডিমেণ্টৰ পৰা চেডিমেণ্টত গ'ল কাৰ্বন ফিল্টাৰত গ'ল কাৰ্বন ফিল্টাৰৰ পৰা ওলালে কাৰ্বন ফিল্টাৰৰ পৰা ওলাই দিল কাৰ্বন ফিল্টাৰৰ পৰা ওলাই পাম্পত গ'ল কাৰ্বন ফিল্টাৰৰ পৰা ওলাই পাম্পত গ'ল পাম্পৰ পৰা ওলালে এটা TDS দি গ'ল TDS দি গ'ল চেম্বাৰত সোমালে পাম্পৰ পৰা গ'ল চেম্বাৰৰ পৰা আৰু মেম্বাৰত গ'ল পাম্পৰ পৰা ওলাই আৰু মেম্ব্ৰেনটো ওপৰত আছে আৰু মেম্ব্ৰেনৰ পিছত ওলাই কিনে আহি তাৰপিছত ৰাখি দিব লাগিব এইটো হ'ল পাম্পটো তাৰপিছত পাম্পটোৰ কাৰণে পাৱাৰ ছাপ্লাই এইটো এডাপ্টাৰ ইয়াৰ পৰাতো আমি AC ছাপ্লাই দিম কিন্তু ইয়াত পাম্পটো DCত চলিব ইয়াত লিখা আছে ইয়াত ভল্টেজ লিখা আছে পাম্পটো 24 ভল্ট DC কাৰেণ্ট লিখা আছে 0.7 এম্পিয়াৰ টু 1 এম্পিয়াৰ বাকী এইটো অ'পেন ফ্ল' 60 লিটাৰ পাৰ আৱাৰ এঘণ্টাত 60 লিটাৰ পাৰ আৱাৰ প্ৰেছাৰটো 0.88 মেগাপাস্কেল 0.88 মেগাপাস্কেল মানে আপোনাৰ 0.88 কেজি প্ৰেছাৰ আৰু আমাৰ চকাত থাকে গাড়ী চকাত 2 কেজি ভিতৰত সোমোৱা প্ৰেছাৰ 0.2 পানীটোৰ মডেল নাম্বাৰটো লিখা আছে ইয়াত কেপাচিটিটো সেইটোৱে আৰু 60 লিটাৰ পাৰ আৱাৰ এইটো হ'ল ফিল্টাৰৰ চবতকৈ শেষত থকা কাৰ্টিজটো এইটোৰ নামটো হ'ল UF বুলি কওঁ আমি শ্বৰ্ট ফৰ্মত UF মানে আল্ট্ৰা ফিল্ট্ৰেশ্যন মাষ্ট ৰিপ্লেচ আফটাৰ এভৰি 1 year এবছৰ মূৰে এইটো বদলি কৰি থাকিব লাগে তাৰপাছত এইটো ইহঁতৰ নাম্বাৰ কণ্টেক্ট নাম্বাৰ ডিটেইলছ কিবা কিবি দিছে সেইটোৱে আপুনি এভৰি ইয়াৰ বদলি কৰিব লাগে এইটো আল্ট্ৰা ফাইনেট লাষ্টত সকলোবোৰ হৈ যোৱাৰ পিছত আপুনি এইটো এটা মানে আৰু কিবা থাকি গ'লেও ই ধুনীয়াকৈ আল্ট্ৰা ফিল্টাৰ কৰি দিব
4000 লিটাৰৰ পিছত বদলি দিব লাগিব চফা আচ্ছা ইয়ালৈকে চফা হৈ আছিলে ন ইয়াৰ পিছত লেতেৰা ইয়ালৈকে লেতেৰা ইয়াৰ তাৰপিছত চফা তাৰপিছত